हेलो दोस्तों, वेलकम टू एसामिस टेक्निकल एंड टेक्नोलॉजी चैनल। आज मैं एसामिस टेक्निकल चैनलत আপোনালোকক এটা সাজেশন দিব ওলাইছোঁ, যেটো হ'ল আপোনালোকে বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে দি থাকে যে একদিনত 1K ছাবস্ক্ৰাইবাৰ, এসপ্তাহত 1K ছাবস্ক্ৰাইবাৰ বা 4000 ওয়াচ টাইম পাব। এইটো ট্ৰিক্স ইউজ কৰিলে একদম ভুল। ইমান ইজি নহয় যে 1000 ছাবস্ক্ৰাইবাৰ 4000 ওয়াচ টাইম আপুনি এসপ্তাহত কমপ্লিট কৰিব। ইমান ইজি নহয়। কোনোবা ভিডিঅ' এটা ভাইৰেল হৈছে সেইটো বেলেগ কথা, কিন্তু আপুনি আপুনি কেতিয়াও 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম ল'ব নোৱাৰে। মোক বহুতে ফোন কৰিছে যে দাদা এইটো পচিবল নেকি, থাম্বনেইল ভাল কৰিলে আপুনি আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব নেকি? থাম্বনেইল ভাল কৰিলে আপোনাৰ ভিউজটো আহিব, কিন্তু যেতিয়া আপোনাৰ নতুন চেনেল আপুনি ক্ৰিয়েট কৰে তেতিয়া আপুনি থাম্বনেইল যিমানে ভাল নকৰে কিয় ভিউজ আপোনাৰ 10টা 20টা 50টা খুব বেছি 100টা তেনেকুৱা ভিউজ আহি থাকে। যেতিয়া আপোনাৰ লাহে লাহে চেনেলটো গ্ৰ'থ হয় বা 500-700 ছাবস্ক্ৰাইবাৰ হয়, তেতিয়া আপোনাৰ কি হয়, ভিউজটো বাঢ়ি যায়। জেনুইন ছাবস্ক্ৰাইবাৰ আপুনি 10 কৰিলে, সাব কৰিলে আপোনাৰ কেতিয়াও আপুনি চেনেলটো গ্ৰ' নহয়। কাৰণ 10টা জিমেইল দি 10টা ছাবস্ক্ৰাইব কৰিব, সেই 10টা ছাবস্ক্ৰাইবাৰ আপোনাৰ এটা ভিডিঅ'ই চাব, এই 10টা খুলি কিনে আপোনাৰ ভিডিঅ'টো নাচায়। আপুনি যিমান পাৰে জেনুইন ছাবস্ক্ৰাইবাৰ 1 by 1 আপুনি ছাবস্ক্ৰাইব কৰি লওক, সাব এক্সচেঞ্জ কৰি লওক। বহুতো গ্ৰুপ আছে সাব এক্সচেঞ্জ কৰা, ছাবস্ক্ৰাইবাৰ ইনক্ৰিজ কৰাৰ। আপোনাৰ কি হয়, 10টা সাব দিনত যদি কৰে আপোনাৰ 3টাই ডিক্ৰিজ হৈ যায়। চ' আপুনি জেনুইন ছাবস্ক্ৰাইবাৰ দিনত এটাকৈ কৰক, কথা নাই, কিন্তু এটা আপোনাৰ কি হ'ব লাগিব, এক্টিভ থাকিব লাগিব। এনি টাইম যদি সেইটো চেনেলৰ পৰা আপোনাৰ ভিডিঅ'টো চায় তেনেকুৱা হ'ব লাগিব। তো আপুনি সাব কৰি বা 10 কৰি আপোনাৰ টাইমটো ৱেষ্ট নকৰিব। চ' আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব, আৰু ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।